হাই গাইজ, আমি মানে মই মা আৰু মাহী আমি আহিলোঁ আজি চাপৰিলৈ আহিলোঁ মানে আলু ৰুবলৈ আহিছোঁ। আৰু চাপৰিলৈ আমি ভালকৈ দেখাব নোৱাৰিলোঁ, হ'লেও অকণমান দেখাইছোঁ। আমি চাপৰিলৈ আহিছোঁ। চাওক, আমাৰ চাপৰিত মানে বহা আছে, য'ত আমাৰ দেউতা থাকে। দেউতাই মানে গৰু চৰু আছে আৰু গৰু চৰু চাই। এইটো আমাৰ চাপৰি বহা, চাপৰি ঘৰ মানে। ইয়াতে দেউতাই থাকে, দিনত থাকে, ৰাতি নাথাকে। এয়া আমাৰ গাখীৰ গৰম কৰি দিছে। আমাৰ আহি গাখীৰ চাইছে, কি আছে কি নাই চাইছে, আৰু মই এয়া চালোঁ। তাৰপিছত এয়া আমাৰ আজি আলুৰ মানে আলু তলি ইয়াতে আলু ৰুম। এয়া কিমান ৰ'দ দেখিছেনে গাইছ। তাৰপিছত ৰ'দ যিমানে নহওক ৰুবতো লাগিবই। এয়া চাহ অকণ খাই ল'লোঁ প্ৰথম, কাৰণ ঘৰত একো খাই অহা নাছিলোঁ। চাহ অকণেই খাইছিলোঁ, আকৌ আহি চাহে খাই ল'লোঁ, কাৰণ অসমীয়া মানুহৰ চাহটোতো মেইন। তাৰপিছত আৰু ওলাই দিলোঁ এয়া আলু ৰুবলৈ। আলু ৰুম এতিয়া চবেই একেলগে, চাই থাকক। তাৰপিছত এয়া আলু খল কমি গৈছিলে, খলি আকৌ মাহঁতে দি দিলে। ৰুই মেলি আজৰি হৈ এয়া ঘৰ যাবলৈ ল'লোঁ। টাটা বাই বাই।